যদি লং টার্ম পেইনকিলাৰ খায় হয় তেতিয়াহ'লেতো প্ৰব্লেম হ'ব বাৰু প্ৰব্লেম কিডনি প্ৰব্লেম হ'ব পাৰে কিডনিৰ ইস্যু হয় ধৰি লওক কিছুমানৰ লিভাৰ প্ৰব্লেম হ'ব পাৰে আচ্ছা আচ্ছা কিন্তু যদি কমন সাইড ইফেক্ট যদি সুধিব মানে চাব যাওঁ হয় মানে গেষ্ট্ৰিক আলচাৰ হোৱাটো চান্সটো বেছি যদি বেছি বেছি পেইনকিলাৰ খোৱা যায় বেছিকে মিনিমাম চাই কিমান আমি খাব পাৰো ইয়াতো ডিপেণ্ড কৰে ধৰি লওক পেইনকিলাৰ আপোনাৰ ধৰি লওক বহুত বেলেগ প্ৰকাৰৰ থাকে হয় এটা ধৰি লওক যদি আপোনাৰ গল ব্লাডাৰ ষ্টনৰ কাৰণে পেইন হৈছে সেইটো পেইনকিলাৰটো বেলেগ সাপোজ কিবা যদি জইণ্ট পেইন হৈছে সেইটোৰ কাৰণে পেইনকিলাৰ বেলেগ হয় ঠিক তেনেকৈ যদি সাপোজ আমি নিউৰোপেথিক পেইন বুলি কওঁ আচ্ছা ধৰি লওক যেনেকৈ আপোনাৰ স্পণ্ডাইলাইটিছ হৈছে সিয়াটিকা বুলি যিটো কয় আমাৰ ভৰিলৈকে যদি পেইনটো স্প্ৰেড হৈ যায় সেইটো আমি নিউৰোপেথিক পেইন বুলি কওঁ তো আটাইকেইটাৰে পেইনকিলাৰটো বেলেগ বেলেগ থাকে তো সেইকাৰণে চবৰে পেইন মানে মানে মেডিচিনৰ ডিউৰেশ্যনটো বেলেগ বেলেগ থাকে আচ্ছা এটা ধৰি লওক কিছুমান ক্ষেত্ৰত পেইনকিলাৰ আমি সাপোজ প্ৰেছক্ৰাইব কৰি দিছোঁ যে 5 days খাব লাগে এটা 5 days সলনি যদি তেওঁ বহুত বেছি খাই থাকে বা খায়ে থাকে ডক্টৰক ফলো আপ নকৰাকে তেতিয়াহ'লে ডেফিনেটলি প্ৰব্লেমটো হ'ব পাৰে হ'ব পাৰে সাইড ইফেক্টবিলাক হ'ব পাৰে হয়